সিদিনা আছিল 9 আগষ্ট 2025 শনিবাৰ। বন্ধ বুলিয়ে শুই থাকোঁতে চিলমিল টোপনিৰ আলিদোমজাত কেতিয়ানো হাতৰ পৰা ফোনটো সৰি পৰিল ক'ব নোৱাৰিলোঁ। ককমককৈ উঠি ফোনটো বুটলিব লওঁতেই হাতত লাগিল এখন ফটো। আচৰিত হৈ ফটোখন চাই থাকোঁতে স্মৃতিৰ পথত ভাহি আহিল সেউজীয়া চাহপাতৰ কেঁচা গোন্ধ আৰু ৰিণিকি ৰিণিকি ৰেলৰ উকি। ক'ত জানো পাইছিলোঁ। মুহূৰ্ততে মোৰ মনটোৱে উৰা মাৰিলে কপাহী মেঘেৰে আবৃত শাৰী শাৰী পাহাৰৰ বুকুলৈ। মোৰ চহৰ বঙাইগাঁও তেতিয়াও টোপনিৰ কোলাত, আৰু মসৃণ ৰাজআলিৰ বুকুৱেদি ৰ'দ বৰষুণৰ মাজে মাজে মই গৈ থাকিলোঁ দাৰ্জিলিং অভিমুখে। আৰু এতিয়া মই আহি পালোঁ তিষ্টা নদী। এয়া তিষ্টা নদীৰ ওপৰত আছোঁ। এয়া চাওক। আৰু মই এতিয়া আহি পালোঁ এইটো নিউ জলপাইগুৰিৰ কাষৰ এটা এৰিয়া হ'ব। একজেক্টলি জেগাটোৰ নাম গম পোৱা নাই। তাত ৰখিছোঁ, ইয়াতে চাহ খাবৰ কাৰণে ৰখিছোঁ। গাড়ীখনৰো অকণমান বনেটখন খুলি দিছোঁ। প্ৰায় 250 কিলোমিটাৰ আহিলোঁ এতিয়ালৈকে, সেইকাৰণে অকণমান ঠাণ্ডা হ'বৰ কাৰণে দিছোঁ। দৰকাৰ নাই তথাপি দিছোঁ আৰু ইয়াতে মই একাপ চাহ খাবৰ কাৰণে ৰখিছোঁ জয়ৰাম হোটেলত। এটা কথা লক্ষ্য কৰিছোঁ, ইয়াত মানে ৰাস্তাটো এতিয়ালৈকে মই আৰু 120 কিলোমিটাৰ মোটামুটি বাকী আছে দাৰ্জিলিঙলৈকে, কিন্তু এতিয়ালৈকে মই এইখন 6 নম্বৰ টোল গেট পালোঁ। টোল গেট ৰাস্তাটোত আপোনালোকে এয়া সন্মুখত আন এখন টোল গেট, অলপ আগতে এখন পাৰ হৈ আহিলোঁ। আৰু ৰাস্তাৰ বাওঁফালে আপোনালোকৰ সন্মুখত এয়া কলকাতা হাইকোৰ্টৰ জলপাইগুৰি চাৰ্কিট বেঞ্চ। ইণ্ডো গথিক স্থাপত্য আৰ্হিত নিৰ্মিত এই বিল্ডিং কেইটা ইমান ধুনীয়া লাগিছে নহয়নে? আৰু তাৰ অলপ পিছতে মই আহি পালোঁ শিলিগুৰি চহৰ। শিলিগুৰি পশ্চিমবংগৰ এখন ব্যস্ত চহৰ। ট্ৰেইনত আহিলে ইয়াৰ পৰা দাৰ্জিলিং যাবলৈ শ্বেয়াৰ টেক্সি বা কাৰ ৰেণ্টেল ছাৰ্ভিচৰ সুবিধা আছে। এতিয়া অকণমান ৰেষ্ট লৈ পেলাই আকৌ যাত্ৰা আৰম্ভ কৰিম। 2 ঘণ্টামান লাগিব, কাৰণ পাহাৰীয়া ৰাস্তা ষ্টাৰ্ট হ'ব ইয়াৰ পৰা। প্ৰায় 66 কিলোমিটাৰ যাব লাগিব। আৰু ৰাস্তাৰ কাষে কাষে আপোনালোকে দেখা পাইছে টয় ট্ৰেইনৰ লাইন আৰম্ভ হৈছে। আৰু এইফালে চাহ বাগান। দাৰ্জিলিং বুলি ক'লেতো চাহৰ কথা আহে মনত। ধূসৰভাৱে দেখা গৈছে পাহাৰবিলাক। যিমানে ওচৰলৈ যাম সিমানে স্পষ্ট হৈ পৰিব, লাহে লাহে ঠাণ্ডা বাঢ়ি যাব। এয়া চাওক, আবেলি ৰ'দ পৰি কিমান সুন্দৰভাৱে জিলিকি আছে। I'm one heartbeat away from going mad. Girl, when you're looking like that, closer, closer, I'ma get closer to you. Yeah, got me, baby, got me hooked on you once again. Girl, I need you. How many times do I wanna hear? দাৰ্জিলিং সোমোৱাৰ আগতে এইখন শেষৰখন টোলগেট। ঠাইখিনিৰ নাম ৰোহিণী। 20 টকাৰ টিকট এটা লৈ পুনৰ আগবাঢ়িলোঁ অকোৱা পকোৱা ৰাস্তাৰ মাজেৰে। ৰোহিণী টোলগেটত অৱশ্যে ফাষ্টেগ অথবা অনলাইন পে'মেণ্টৰ ব্যৱস্থা নাই। আপুনি কেছ পইচা দিহে টিকট ল'ব লাগিব। তাৰপিছত অলপ দূৰ গৈ এটা জেগাত ৰাস্তাৰ কাষতে ধুনীয়া নিজৰা এটা দেখি অকণমান সময় ৰ'লোঁ। নিজৰাটোৰ পাৰতে এখন ৰেষ্টুৰেণ্ট আছে। তাত বহি একাপ চাহ খাই পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ দাৰ্জিলিং অভিমুখে। এই ৰাস্তাটো চাওকচোন, এনে লাগিছিল যেন পাহাৰৰ বুকুৱেদি মই আকাশলৈ উঠি গৈছোঁ। দূৰ দিগন্তত লীন হোৱা শাৰী শাৰী পাহাৰৰ ছায়াছবিবোৰ, ফিৰফিৰিয়া এজাক জেকা শীতল বতাহ। এনে লাগিছিল যেন কোনোবা অজান দেৱদূতে আহি সুধিব, সৰগখন কেনেকুৱা? কল্পনাৰ ছবিখনৰ পৰা ওলাই আহি ৰাস্তাৰ কাষৰে ধুনীয়া ভিউ পইণ্ট এটাত ৰ'লোঁ। ইয়াৰে বেকগ্ৰাউণ্ডত যিটো ভিউ আছে, কিমান ধুনীয়া এটা ভিউ চাওক। I'ma get closer to you, yeah, got me, baby, got me hooked on you once again. Damn, girl, I need you. How many times do I wanna hear? 'Cause we could be so complete. Baby, I'll never want anyone new. I was on your
তাৰপিছত মই আহি পালোঁ কাৰ্চিয়াং চহৰ। কাৰ্চিয়াঙৰ পৰা দাৰ্জিলিঙলৈ দূৰত্ব প্ৰায় 30 কিলোমিটাৰ। পাহাৰত পিছে 30 কিলোমিটাৰ কম নহয়। অকোৱা পকোৱা আৰু ঠায়ে ঠায়ে সাংঘাতিক ঠেক ৰাস্তাৰ মাজেৰে 30 কিলোমিটাৰ যাবলৈও প্ৰায় 2 ঘণ্টামানেই লাগে। মূল চহৰ পাৰ হৈ মোক এবাৰ পুলিচে ৰখালে, গাড়ীত থকা ডকুমেণ্টছবোৰ চেক কৰিলে আৰু তাৰপিছত যাবলৈও দিলে। हो गया सर ठीक है थैंक यू सर नवंबर हाँ 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 I see white, a road is a hazard in the glowing light, contrast in the dark between us. I see why your mom says you're hard-headed as you dim the night with a cruel goodbye. Baby, what is this? I've got your gift wrapped in your lights on our Christmases, and in my heart, I guess মই জাষ্ট দাৰ্জিলিং আহি পালোঁ। এতিয়া টাইম হৈছে আপোনাৰ 7:15 আৰু ইয়াতে পূৰা আন্ধাৰ হৈ গৈছে। বৰষুণো দি আছে অলপ অলপ কৰি। সস্তাই হয় দাৰ্জিলিঙত হোমষ্টে, কিন্তু ইয়াত এটা কথা আছে। ইয়াতে প্ৰথম প্ৰব্লেমটো হৈছে যে গাড়ী ৰখা প্ৰব্লেম। আপোনালোকে আহিলে ইয়াতে পাৰ্কিঙৰ এৰিয়াটো চাই ল'ব। মই আগতে ফোন কৰি লৈছিলোঁ, 200 ৰুপিজ এক্সট্ৰা লয় পাৰ্কিঙৰ কাৰণে। পাৰ্কিং স্পট কম আছে। মোৰ গাড়ীখন থৈছোঁ ইয়াতে মাজত থাকে, CCTV আছে, প্ৰব্লেম নাই। আৰু এইটো হোমষ্টে স্বৰ্ণকমল হোমষ্টে। আৰু ইয়াতে মোৰ 3 দিনৰ কাৰণে এওঁলোকে চাৰ্জ কৰিছে 2400। 3 দিনৰ কাৰণে 2400 ঠিকে আছে, কাৰণ ইয়াত আহি পেলাই আৰু খানাটো ইনক্লুডেড নহয়, ব্ৰেকফাষ্ট ইনক্লুডেড, খানা ইনক্লুডেড নহয়। এতিয়া ৰুমটো দেখাওঁ। ওপৰৰ পৰা ভিউটো বহুত ধুনীয়া। ইয়াতে যিটো বাহিৰৰ যিটো ভিউ, দিন ৰাতিটো দেখা নাপাব, মৰ্ণিং দেখাম। আৰু ইয়াতে এনেকৈ ডাইনিঙৰ ব্যৱস্থা আছে। ইয়াতে খোৱা লোৱাৰ ব্যৱস্থাখিনি আছে। এয়া ডাইনিং আৰু এয়া হৈছে বেলকনি। ইয়াতে বেলকনি এটা আছে। বেলকনিৰ পৰা বাহিৰত ইয়াতে ৰুমবিলাক আছে আৰু বেলকনিৰ পৰা বহুত ধুনীয়া এটা ভিউ দেখা যায়। এতিয়া দেখা নাযাব। আৰু তলত আপোনাৰ এয়া টয় ট্ৰেইনৰ লাইন তলত আছে। দূৰত দাৰ্জিলিঙৰ পাহাৰ। আৰু এইটো হৈছে মোৰ ৰুম। এই ৰুমটো মোক দিয়া হৈছে। বস্তু বাহানি বেগবিলাক ইয়াতে থৈছোঁ। এখন বিচনা, ইয়াতে কেমেৰা থোৱা আছে। আৰু ইয়াতে এটা ক্লজেট আছে, টিভি আছে আৰু বাথৰুম, মিৰৰ এখন আছে। আৰু ইয়াতে আছে বাথৰুম। ঠিকে আছে। প্ৰাইচ হিচাপে সুবিধাখিনি গোটেইখিনিয়ে আছে। গিজাৰৰ ব্যৱস্থা আছে। দাৰ্জিলিঙত AC দৰকাৰ নাই, কাৰণ ঠাণ্ডা আছে যথেষ্টখিনি, ফেনো নালাগে। বাহিৰৰ ভিউটো দিনত দেখুৱাম।